নমস্কাৰ ট্ৰেভেল Saswati D নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই এক ইউৰোপৰ এখন গাঁৱৰ নিনা সেই গাঁওখনলৈ আপোনালোকক লৈ গৈ আছো। ইয়াৰ আগতে আপোনালোকে এলভা নামৰ আপোনালোকক সাজেশন সেকশনত দি দিছো। তাতে আপোনালোকে নিশ্চয় এখন গাঁৱৰ বিষয়ে পাইছিলে অলপ দেখুৱাইছিলো আৰু আজি মই আনে গাঁৱলৈ আহিছো আৰু হেখন হৈছে মোৰ আগৰ যেটো ভিডিঅ' আছিল আলচকি বিকাশল তাৰ ওচৰতে। গতিকে আহক আমি আজি নিনা নামৰ গাঁওখন চাবলৈ যাওঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব। যদিহে নতুন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিনা নামৰ এই গাঁওখন টাৰ্টুৰ পৰা কমেও 50 কিলোমিটাৰ আঁতৰত আলচকি কেচলৰ ওচৰতে। মই সাজেশনত লিংকটো দি দিছো, আপোনালোকে গৈ পেলাই চাব আলচকি কেচল যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'ত পোৱা নাই। টাৰ্টুৰ পৰা বাছ পোৱা যায়, ফ্ৰী বাছ কাৰ্ডখন থাকিব লাগিব কমেও 50 কিলোমিটাৰ আঁতৰত। মই এখন জংঘলৰ মাজত আছো। চাৰিফালে দেখিছে চাগে এখন জংঘল, আৰু ইয়াত জংঘল বুলি ক'লে এইটোৱে এনেকুৱা ধৰণৰ ঠাইকে বুজা যায়। আচলতে জংঘল বুলি ক'লে আমাৰ অসমৰ ওচৰে পাজৰে বা সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি যি জংঘলৰ যিটো ডেফিনিশ্যন, এইটো অফক'ৰ্চ ইয়াৰ পৰা সাংঘাতিকভাৱে এক পাৰ্থক্য আছে। এওঁলোকৰ কাৰণে এই হাইকিং ট্ৰেইল, আৰু এতিয়া বাস্তৱীজৰ পৰা 4 কিলোমিটাৰ খোজকাঢ়ি গৈ আছো। -2 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডা পৰিছে ইয়াত। অসমতো নিশ্চয় ঠাণ্ডা পৰিছে। এনেকুৱা ধৰণৰ যদি অভিজ্ঞতা আছে এক্সপ্ল'ৰ কৰা তেতিয়াহ'লে জনাবলৈ নাপাহৰিব। আৰু ইয়াত ঠাণ্ডা পৰিব, আৰু আপোনালোকক যেনেকৈ মই অটম ছিজন দেখালোঁ মই উইণ্টাৰ ছিজনো দেখাম। আৰু বৰফ, মই ফেব্ৰুৱাৰীত আহিছিলোঁ, গতিকে ফেব্ৰুৱাৰী মাহৰ বৰফৰ কিছুমান ভিডিঅ' মই দিয়া নাই আপোনালোকক, সেইখিনিও শ্বেয়াৰ কৰিম। লগতে এতিয়া বৰফ পৰাও আৰম্ভ হৈছে, এবাৰ দেৰি হৈছে, কিন্তু সেইখিনিও মই অতি সোনকালে আপোনালোকলৈ আগবঢ়াম। এখন গাঁও এক্সপ্ল'ৰ কৰি আছোঁ, ভিডিঅ'টো এনজয় কৰি থাকক। চিকাৰী বুলি ক'লে সৰুতে মই চিকাৰী শম্ভুৰ কথা পঢ়িছিলোঁ, টিংকলত চিকাৰী শম্ভুৰ কথা মনত পৰে। কিন্তু ইয়াতো মই এতিয়া চিকাৰী আপোনালোকক দেখাবলৈ গৈ আছোঁ। হাণ্টাৰ, মুছ হাণ্টাৰ। আচলতে মুছ এক প্ৰকাৰৰ হৰিণাৰ নিচিনা, আৰু ইয়াৰ ফেভৰেট ডিছ হয় ফেভৰেট মিট। আৰু ইয়াত মুছ চিকাৰ কৰিবলৈ বহুতো হাণ্টাৰ আহে। মই তালিন যাওঁতে মোৰ এটা ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ চাগে, মই তাতে মুছ বা এলকেৰ মই তাৰ চুপ খাইছিলোঁ। আৰু মই তেতিয়া গম পোৱা নাছিলোঁ, মই ভাবিছিলোঁ কি বা খালোঁ আজি, বাট পিছত মই চালোঁ। আৰু এতিয়া মোৰ পিছতে নাজানো আপোনালোকে শব্দ শুনিছেনে, বন্দুকৰ শব্দ। নাজানো শুনিছে নাই, বন্দুকৰ শব্দ। তাৰমানে অলৰেডি তেওঁলোকে এতিয়া মুছ চিকাৰ কৰিছে।
ইমানেই ঠাণ্ডা আছিলে যে আমি খোজকাঢ়িব পৰা নাছিলোঁ আৰু সেই পেপচি লেকৰ ওচৰত থকা লাইট হাউচৰ ওচৰৰ যিটো গেষ্ট হাউচ নীনা গেষ্ট হাউচ তালৈ গৈছিলোঁ আৰু সঁচাকৈ সুন্দৰ আতিথ্য। আমি বাহিৰত বহুত ঠাণ্ডা পালোঁ, চ' সেই ঠাণ্ডা পোৱা দেখি অলপ ভিতৰলৈ আহিলোঁ কফি খাবলৈ। আৰু ইয়াত আমি এতিয়া আছোঁ নীনা পুহকে মায়া, ডেট মিনছ নীনা গেষ্ট হাউচত, আৰু ইয়াৰ সঁচাকৈ আতিথ্য খুব ভাল লাগিলে। And yes, please do not forget to visit when you will be here, Alatskivi Castle and Nina Village. Please do visit at least one Nina Puhke Maya. It's a really very good place.